যিমান আছা আজি আৰু চিন্তা নাই যি য'ত লাগে গোটেই আঁচনি কৰি দিম হ'ব আই মাজনী ইমান ধুনীয়া হাঁহি মাৰিছা কি নাম তোৰ মোৰ ইয়াতে ভাগিন এজনীয়ে ইমানেই ধুনীয়া হাঁহি মাৰিছে দে বাবা তহঁতে আজি কি লাগিব একদম চিঞৰ এটা মাৰি দে বলে চলে যত যে লাগে গোটেই কৰি দিম আজি হ'ব বাবাহঁত ভালে আছ ঘৰত চব ঠিকে আছে বিহু চিহু ভালে ভালে গৈছে দে তো ইয়াতে আমাৰ গিনিজ বুকত আমি বিহুৰ নামটো উঠাই দিলোঁ এই চাউণ্ডটো বৰ বেছি হৈ আছে এই চাউণ্ডৰ বাবা ক'ত আছ একদম বেছি নকৰিবি ঠিকে জোখত কৰি দে তো মই কৈ আছোঁ যে আমি গিনিজ বুকত বিহুৰ নাম সোমাই দিলোঁ গতিকে আমাৰ কাৰণে এটা ডাঙৰছে হাত চাপৰি হ'ব লাগে তো আমাৰ ইয়াৰ পৰা কিমান নাচনি গৈছে কোনোবা আছে নেকি ইয়াত নাচনি গিনিজ বুকত ৰেকৰ্ড কৰা নাচনি আছে মাজনী অলপ আগত আহি যা ঐ এটা মাইক্ৰফোন দি দে মাজনীয়া অলপ ওপৰত উঠিয়া তো মোৰ মাজনীৰ কাৰণে এটা হাত চাপৰি মাৰি দে তহঁতে তো তোৰ নাম কি মাজনী মোৰ নাম ঋতুমণি ভকত এই চাউণ্ডটো দে না ইহঁতে চাউণ্ডৰ ল'ৰাকেইটাই কি কৰি থাকে তোৰ মাতটো সৰু নেকি মাজনী দে ক তোৰ নাম কি কৈ দে মোৰ নাম ঋতুমণি ভকত তই বিহুৰ 25,000 টকাটো পালি দিব এতিয়াও পোৱা নাই নাই পোৱা তই এই কমিটিৰ ছেক্ৰেটাৰী কোন আছে বাবা আহ তোৰ কি নাম মাইক্ৰফোন ল মোৰ নাম জচিম সৰকাৰ তো জচিম চৰকাৰক মই দায়িত্ব দিছোঁ তোৰ নাম কি ক'লে তই ঋতুমণিৰ নামটো তই লিখি থবি আৰু ৰাতি মোক হোৱাটছআপ কৰি দি দিবি মই এক সপ্তাহৰ ভিতৰত মই ঋতুমণিক 25,000 লগত আৰু 5,000 টকা দিয়াৰ ব্যৱস্থা কৰি দিম যা হ'ব আৰু এই মাজনী তোৰ বিয়া হ'ল নাই এই মাইক্ৰফোনটো ল তোৰ লগত মোৰ আৰু কথা আছে তো এই ছোৱালীজনী মৰম লাগিছেনে নাই ক তোৰ বয়স কিমান 21 তই অলপ ডাঙৰ হ এই বিয়া পাতাৰ দায়িত্বটো মই লৈ ল'লোঁ যা তো ভাল ল'ৰা এটা চাই সোনকালে বিয়া দিব লাগিব ভালকৈ পঢ়িবি দে মাজনী ভাল কাম কৰিব লাগিব দে যা হ'ব ছাৰ জেচিম দা আহিছিলে তেখেতো খুব বহুত সমস্যাত পৰি আছে ৰাজনীতিৰো বৰ দে ক তো ইয়াতে চা বাবাহঁত এই হাইচটো কমাই দে বাবা ইমান টেংটেঙীয়া হৈ আছে মাত্ৰ অলপ ভাল কৰি দে ইয়াক বহুত বুজাব লাগে বাবা তই ট্ৰেইনিং চেনিং লৈছনে নাই তই আমাৰ হেমন্তক লগ আকৌ কমি গ'ল না চাউণ্ডটো অলপ বনা মাইকটো ভালকৈ বনা তই ইহঁতিক যদি মই আৰু ট্ৰেইনিঙো দিব লাগে এইটোতো ডাঙৰ কথা হৈ যাব না তই গতিকে অলপ ভাল কৰি বনাই দে মাইকটো কি কৈ আছিলোঁ বাবা তোৰ আজি ইয়াতে যিমান আমাৰ ভাগিন আছে যিমান ভাগিনী আছে তহঁতৰ কিবা প্ৰশ্ন থাকিলে একদম ষ্টেজত আহি যাবি যি লাগে মই তাকে কৰাই দিম দেই হ'ব দে কি প্ৰব্লেম আছে ক মামা মোৰ বহুতো প্ৰব্লেম তাৰমানে মইতো বিয়া পাছ কৰি চাকৰি বাকৰি নাই এতিয়াতো ৰাজনীতি সোমাই গ'লোঁ আৰু এতিয়া শুনি আছোঁ KOC ৰিজাৰ্ভ দিব মইতো পঞ্চায়ত এলেকাত পঢ়োঁ মানে KOC ৰিজাৰ্ভ দিলেতো মই ইলেকশ্যন খেলিব নোৱাৰিম এতিয়া মামা মই কি কৰিম আপুনি মই বুজি গ'লোঁ ইয়াৰ কথাটো ইয়াৰ মানে MLA হোৱাৰ মন ইয়াৰ ধান্দাটো বেলেগ চা বাবা তই আৰু অলপ পলিটিক্সত শিকি ল
আৰু 5 বছৰৰ পিছত যদি মই পাৰোঁ তোক MLA টিকেট দি দিম হ'ব হ'ব মামা হ'ব হ'ব ধন্যবাদ হ'ব তই অলপ ভালকৈ ইয়াতে অৰুণোদয় কোনে কোনে পোৱা নাই অৰুণোদয় পোৱা নাই বাবা সম্পাদক ইয়াতে আহ। তোৰ কাম আছে ইয়াতে তই এনেই MLA টিকেট পাবি নেকি কাম কৰিব লাগিব হয় নাই তই অৰুণোদয় কোনে কোনে পোৱা নাই অলপ হাতকেইটা দাঙি দে তো মই এই ছেক্ৰেটাৰীক পঞ্চায়ত সভাপতিক দায়িত্ব দিছোঁ তহঁতি অহাকালি 12টা বাজিত ইয়াৰ ঘৰত যাবি আৰু কোনে কোনে অৰুণোদয় পোৱা নাই ইয়াক নামটো দি দিবি দেই সবকে অৰুণোদয় কৰাই দিম যা হ'ব ঠিক আছে ধন্যবাদ মামা আপোনালোকৰ মুখ্যমন্ত্ৰী মহোদয় কিবা সুধিবলগীয়া আছে নেকি আছে তো বুলেট কাক কাক লাগে